हेलो एवरीवन मैं रिम्पी आपनालोकर सकलोके स्वागत जनाइছো रिम्पिस किचेनলৈ। আজি মই মেগি আৰু আলুৰ এটা ইভিনিং স্নেক ৰেচিপি লৈ আহিছো। এটো খুব কম সামগ্ৰীৰে আৰু খুব কম সময়ৰ ভিতৰতে বনাই ল'ব পাৰি আৰু খাবলৈও বহুত টেস্টি হয়। তাৰ আগতে মই ক'ব বিচাৰো প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ৰেচিপিৰ বাবে মই ইয়াত বইল কৰা আলু 3টা লৈছো। মই ইয়াত সিটি মাৰি বইল কৰি লৈছিলো আৰু বাকলিখিনি গুচাই লৈছো। মই এখন কাহি লৈ লৈছো আৰু এই দৰে আমাৰ ঘৰত থকা নরমাল ৰুকনি এখন লৈ লৈছো আৰু আলুখিনি বইল কৰা এদৰে ৰুকি লৈছো যাতে আমাৰ আলুত কোনো ধৰণৰ লাম্পস নাথাকে। মই আলুখিনি ৰুকি হৈ গল ভালদৰে। ইয়াত মই কাটি লোৱা পিয়াজ এটা দি লৈছো সৰু সৰুকে কাটি লোৱা। লগতে মই কাটি লোৱা কেঁচা জলকীয়া দুটা দি লৈছো। পৰিমাণ হিচাপত মই ইয়াত নিমখ দি লৈছো, আপুনি আপোনাৰ পৰিমাণ হিচাপত দি ল'ব পাৰে। লগতে মই ইয়াত জালুকৰ গুৰি যোনটো ব্ল্যাক পেপাৰ পাউডাৰ বুলি কোৱা হয় হেতু আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ দি লৈছো পৰিমাণ হিচাপত। ইয়াত মই চাউলৰ গুৰি দিছো 3 চামুচ দিছো মই ইয়াত। লগতে মই ইয়াত আমাৰ যেটো মেগি মছলা পাউডাৰ থাকে হেতু দিছো। দি মই এখিনি মিলাই ভালদৰে মেশ কৰি লম সকলোখিনি। মিলাই এদৰে মই ৰেডি কৰি লৈছো এখিনি। এফালে মই এখিনি মেগি পেকেট এটা লৈ লৈছো 10 টকিয়া আৰু মেগি পেকেটটো মই এই দৰে বেলনা মাৰি এডালেৰে ওপৰৰ পৰা মাৰি লৈছো। মাৰি এখিনি মই গুৰি কৰি লৈছো এই দৰে। আনহাতে মই আমাৰ আলুৰ যেটো ফিংগাৰ বনাম তাৰ ওপৰত লগাবলৈ যেটো বেটাৰ ৰেডি কৰিম তাৰ বাবে মই ইয়াত ময়দা লৈছো 2 চামুচ আৰু লগতে মেগি মছলা পাউডাৰ যিখিনি থাকি গৈছিলে সেইখিনি দি লৈছো। দি অলপ অলপকে পানী মিহলাই এটা পাতল বেটাৰ ৰেডি কৰি লৈছো। এটো বেছি ডাটো নকৰিব এটো বেছি পাতলাও নকৰিব, মিডিয়াম হ'ব লাগিব বেটাৰটো। ৰেডি হৈ গল। এতিয়া মই আলু যেটো আমি ডো ৰেডি কৰি লৈছিলো হেতু মই ফিংগাৰ আকাৰত শেপ দি লম। এই দৰে গোল গোলকে লৈ লৈছো হাতৰ তলুৱাত আৰু হাতৰ দুটা হাতেৰে এই দৰে অলপ দীঘলীয়া শেপ দি লৈছো। দীঘলীয়া শেপ দি মই এটো মিলাই লৈছো ফিংগাৰ আকাৰত। এটো ধুনিয়াকে মিলাই লব, কোনো ধৰণৰ ওপৰত ফটা হ'ব নালাগিব, খুব ভালকে মিলাই। এয়া মোৰ ৰেডি হৈ গল এটা। এদৰে মই সকলোখিনি ফিংগাৰ ৰেডি কৰি লৈছো। এটা এটাকে সব মই কিদৰে ৰেডি কৰি লৈছো। তো লাহে লাহে ৰেডি কৰি লব গুটেখিনি। মই গুটেখিনি ফিংগাৰ ৰেডি কৰা হৈ গল। এখিনি মই 15 মিনিটৰ কাৰণে ফ্ৰিজত থৈছিলো। এয়া মোৰ ফিংগাৰ ক্ৰাশ কৰি লোৱা মেগি আৰু বেটাৰ যেটো মই ৰেডি কৰি লৈছিলো। এতিয়া মই ফিংগাৰ এটা এটা লৈ যেটো মই ময়দাৰ বেটাৰ ৰেডি কৰি লৈছিলো তাৰ ওপৰত এই দৰে লগাই ওপৰত মই মেগি যেটো ভাঙি গুৰি কৰি লৈছিলো তাৰ ওপৰত এই দৰে এবাৰ এবাৰ এটো ৰোল কৰি লৈছো। এয়া সব কি ধুনিয়াকে মেগিখিনি লাগি গৈছে আমাৰ। এয়া মোৰ ৰেডি হৈ গল এটা। এই দৰে মই সকলোখিনি এটা এটাকে ৰেডি কৰি লম। সক আৰু এবাৰ দেখাই দিছো মই এই দৰে বেটাৰটোত লগাই ওপৰৰ পৰা মেগিখিনি এই দৰে লগাই ললে ৰেডি হৈ গল আমাৰ গুটেকিটা ফিংগাৰ। এতিয়া মই এইখিনি ৰিফাইনত ফ্ৰাই কৰিম। তাৰ কাৰণে মই পেন এখন লৈ তাত মই ৰিফাইন তেল দি লৈছো। ৰিফাইনখিনি মই গৰম হোৱাৰ পিছত মিডিয়াম টু একদম লো কৰি এইখিনি মই দি লৈছো এটা এটাকে আৰু এইখিনি মই একদম লো ফ্লেমত ৰঙচুৱাকে ফ্ৰাই কৰিম। এটো পুৰা হাই ফ্লেমত ফ্ৰাই নকৰিব নহলে খাবলৈ ইমান ক্ৰাঞ্চি নহব। এটো লাহে লাহে ফ্ৰাই কৰিব। এয়া মোৰ এটা সাইড হৈ গল। এই দৰে মই লুটিয়া দিছো। অলপ সময় লাগিব, বেছি সময় নহয় 10 মিনিট মানৰ ভিতৰত আমাৰ ৰেডি হৈ যাব। ফ্ৰাই কৰি লাহে লাহে ফ্ৰাই কৰি লব। ইয়াছক এই দৰে মই ৰঙচুৱাকে গুটেখিনি ফ্ৰাই কৰি লছো। সো কিমান ধুনিয়া হৈছে কোনো ধৰিবই নোৱাৰিব আৰু এবাৰ বনাই আপোনালোকে খাই চাব, ইমানেই টেস্টি হয়। এবাৰ খালে আপোনালোকে আকৌ বাৰে বাৰে খাব বিচাৰিব আৰু সৰু ল'ৰা ছোৱালীয়েতো এটো বহুত বেছি ভাল পাব। যিসকলে মেগি খাই বেয়া পায় সেই সকলেও এটো খাই ভাল পাব। দেখিছে আমাৰ সকলোখিনি ফিংগাৰ ৰেডি হৈ গল। আপোনালোকৰ মোৰ যদি ৰেচিপিটো ভাল লাগি থাকে প্লিজ মোৰ ৰেচিপিটো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।